আজি দুপৰীয়া ভাতখিনি খাই ইমান যে ভাল লাগিল কিয় জানেনে ৰৌ মাছৰ লগত পালেং শাকৰ বিলাহী দি টেঙা জোল বনাইছিলোঁ দুপৰীয়া এনেকৈ ঠাণ্ডা দিনত এসাঁজ খাবলৈ পালে আৰু কি লাগে নহয়নে এনেও মই শাকৰ জোলকণ খাই ভালেই পাওঁ তাতে ঠাণ্ডা দিনত যি ফ্ৰেছ শাক ওলায় কি যে ক'ব বেপাৰী এজনে ৰাতিপুৱাই ঘৰৰ আগত মাছ বুলি চিঞৰি আছিলে ল'ৰাহঁতে পাইটোৰ বেপাৰীজনক ৰখালে আৰু ৰৌ মাছ এটা ল'লোঁ ধুনীয়াকৈ কাটি বাছি লৈ এইফালে পালেং আৰু বিলাহী যোগাৰ কৰিলোঁ লগতে ৰঙা আলু ভাজিম বুলিও ল'লোঁ এই আলুটোৰ ভাজিকণ খায়ো বৰ ভাল লাগে ন আৰু এতিয়া তেলতে পিঁয়াজ দি পেলাই সৰহকৈ অকণমান আলু দি ল'লোঁ তাতে নিমখ হালধি গোটেইখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম আৰু মায়ে ক'লে আজি পাকঘৰত সোমালেতো ইমান বাচন লেতেৰা কৰ আজি বোলে কেৰাহী এটাহে লেতেৰা কৰিব দিব তাৰ কাৰণে আলুখিনি ভাজি হোৱাৰ পাছত এনেকৈ তেলখিনি বিৰিঙি যাবলৈ অকণমান ৰাখি থলোঁ আৰু তাতে যিহেতু মই মাছৰ তৰকাৰীও বনাব লাগিব আৰু আলুখিনি কাঢ়ি তাতে তেলখিনি দি পেলাই অকণমান ল'ৰাহঁতৰ লগত লাগি থাকোঁতে হ'ল নহয় ঘটনা মানে কি জানেনে ইমান যে তেলখিনি গৰম হৈ গৈছিলে নহয় 12 কেজি জ্বলি নগ'ল তেনেকেই উপায় নাইকিয়াত বনালোঁ আৰু কেৰাহীটোৰ গতি চাওক সেইকাৰণে কেৰাহীবিলাকৰ গতি এনেকুৱা কিনো ক'ব তাৰ পাছত আকৌ ভাতত আলু দিম বুলি ভাবিছিলোঁ বোলো আলু এটা বইল কৰি দিলে শাকৰ তৰকাৰীকণত ভাল লাগে পাহৰিলোঁ নহয় সেইটো কাৰণে এনেকৈ ফ্ৰাই কৰি দিলোঁ কিন্তু ধুনীয়াকৈ ভাঙি গ'ল যে খাবলৈ কিন্তু বৰ ভাল হৈছিলে জানেনে তাতে বিলাহী দিলোঁ আৰু লগতে এতিয়া পালেং শাকখিনি বনাবলৈতো একেবাৰেই সহজ সকলোৱে জানে আৰু আমি অসমীয়া মানুহ সকলোৱেতো খায়েই আৰু কিনো কম বেলেগকৈ আৰু এনেকৈ মানে বহুত দিনৰ মূৰত খাইছোঁ মানে ঠাণ্ডা দিনৰ প্ৰথম আৰু এয়া চাওকচোন দেখিয়ে লোভ লগা নাইনে তাৰ পাছত পানী অকণ দি পেলাই মাছকিটুকুৰ দিলে আমাৰ শাকৰ তৰকাৰী হৈয়ে গ'ল আগতে আমাৰ আইতাই বনাইছিলে এনেকৈ খাবলৈ যে ইমান টেষ্ট লাগে নহয় আৰু ধনিয়া পাতো কাটি থৈছিলোঁ ওপৰত বোলো লাষ্টত দি দিম এয়া চাওকচোন ইমান ধুনীয়াকৈ উতলি আছে মানে একে দূৰলৈকে গোন্ধটো আহিছে ল'ৰাহঁতৰ লগতে ময়ো আজি জুতি লগাই এসাঁজ খালোঁ দেই বাই